বিশেষকৈ তামোলপুৰৰ মানুহখিনি চাব। গতিকে মই তামোলপুৰৰ পৰা যিহেতু সন্দেশের সাইকে বাগানে তো গাইজ আজি আহিছোঁ এটা ধুনীয়া লোকেশ্যনত ভিডিঅ' বনাবলৈ। চাওক মোৰ পিছফালে আছে এখন নদী, কি ধুনীয়া লাগিছে আহি। তাৰপিছত এইটো হ'ল কি গাঁৱলীয়া সৰু এটা ৰাস্তা, এয়া চাব পাৰে আপুনি। এইফালে পূৰা একদম পানী জমা হৈ আছে, বঢ়িয়া মানে একদম মানুহ চানুহ নাই, চাৰিওফালে মানুহ চানুহ নাই, হাল্লা নাই, পূৰা একদম নীৰৱ হৈ আছে, একদম বঢ়িয়া আৰু মানে মাইণ্ডটো ফ্ৰেছ কৰিবলৈ আপুনি ইয়াত আহিব পাৰে। এনেকুৱা জেগাত ফুৰিব আহিব কেতিয়াবা, বহুত ভাল লাগে। এইটো চাওক, এইটো হ'ল নদীৰ বান্ধ, মানে নদীৰ বান্ধ মাৰিছে। আৰু এইফালে এখন দলং আছে, আপোনালোকক মই দলংখনো দেখুৱাম। আৰু ইয়াৰ পিছত আমি যাম নাগৰিজুলি চাহপাত বাগানত। আপোনালোকক মই চাহপাত বাগানখনো অলপমান দেখুৱাম, আমাৰ অসমৰ চাহপাত বাগান কেনেকুৱা সেইটো আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকক। আমাৰ বিশেষকৈ তামোলপুৰৰ মানুহখিনি চাব। গতিকে মই তামোলপুৰৰ পৰা যিহেতু চাওক, বঢ়িয়া লাগিছে, মানে চৰাই কান্দি আছে চাবাইয়া। এনেকুৱা প্ৰকৃতিৰ মাজত কেতিয়াবা ফুৰিব আহিব লাগে, বহুত বেছিয়ে ভাল লাগে। তো মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে তো ছাবস্ক্ৰাইব কৰিব আৰু লগৰবিলাকক শ্বেয়াৰ কৰি দিব, যাতে মই আকৌ আপোনালোকৰ লাইক কমেণ্ট পাই কেনে যাতে ভিডিঅ' বনাবৰ কাৰণে মটিভেশ্যন হওঁ। তো ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এনেকৈ কাহিবনৰ মাজে মাজে মই ৰাস্তালৈকে গৈ আছোঁ, আৰু মোৰ লগৰটো এইফালে বাইকখন লৈ আহি আছে। বলক বন্ধুসকল, এইখন হ'ল নাগৰিজুলি দলং, আপোনালোকে চাব পাৰে। তো আমি এতিয়া গৈ আছোঁ ক'ত বোলে কি আইলেণ্ড না কি আছে, তাতে গৈ আছোঁ। চাওক বন্ধুসকল, ৰাস্তাৰ দুয়োফালে চাহপাত বাগান। আমি ৰিটাৰ্ণ আহোঁতে আপোনালোকক চাহপাত বাগানখন ভালকৈ দেখুৱাম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো ফাইনেলি বন্ধুসকল আহি পালোঁ আমি। এইটো কি কয়, আইলেণ্ড না কি? এই চাৰিওফালে নদী আছে, মাজতে এটা ঠাই আছে, সেইটোকে হেনো কয় কি আইলেণ্ড। ইয়াত আহি দেখিলোঁ কি ৰেষ্ট হাউচো আছে। ইয়াত এইটো লাইন মৰাহে জেগা, এইটো আমি ছিংগেলবিলাক আহি ইয়াত লাভ নহ'ব। যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে আহিব পাৰে ইয়াত লৈ, মানে কথা পাতিব, ফটো চটো উঠিব পাৰিব ইয়াত। তো ইয়াত আহি মই দুটামান ৰিলছ বনালোঁ, চায়েৰী বনালোঁ। চায়েৰীবিলাক ইনষ্টাগ্ৰামত আপলোড দিম, আপোনালোকে শুনি থাকিব। দে ইয়াৰ গাইছ, এইখনে বোলে কিবা আইলেণ্ড। ইয়াত চাওক, ইয়াত ৰেষ্ট হাউচ মানে জিৰণি লোৱা ঘৰো আছে। এইফালে পিছফালে নদী এখন আছে। তো বন্ধুসকল, এইবাৰ আমি গৈ আছোঁ চাহপাত বাগানৰ মাজলৈ। তো বলক ভিডিঅ'টো চাই থাকক। তো ফাইনেলি বন্ধুসকল, এতিয়া আমি আহি গ'লোঁ নাগৰিজুলি চাহপাত বাগানৰ মাজত। এয়া আপুনি দেখিবলৈ পাইছে মোৰ চাৰিওফালে চাহপাত গছ। তো আমি যে চাহ খাওঁ, মানে এইবিলাকে হ'ল চাহপাত গছৰ পাত। গতিকে এইবিলাকে মেচিনত লৈ যায় কেনে চাহপাত বনায়। গতিকে এইটো হ'ল তামোলপুৰৰ নাগৰিজুলি চাহপাত বাগান। ইয়াত আপোনালোকে ঘূৰিব আহিব পাৰে, বঢ়িয়াকৈ ফটো চটো উঠিব পাৰে। কি বঢ়িয়া দেখে, ধুনীয়া লাগে। মানে ইয়াত আহিলে আপোনালোকৰ মাইণ্ডটো ফ্ৰেছ হ'ব।
বহুত সকলো আহে, আমাৰ তামোলপুৰৰ সকলো আহে। আমাৰ তামোলপুৰৰ পৰা বেছি দূৰ নহয়, মোটামুটি তো 12 কিলোমিটাৰমান হ'ব চাগে। তো আপোনালোকে এবাৰ ইয়াত আহিব পাৰে, ঘূৰিব, বহুত ভাল লাগে, বহুত আহক। এবাৰ ভালকৈ দেখুৱাই দিছোঁ। এইখন চাহপাত বাগানখন বন্ধুসকল বহুত ডাঙৰ হয়। তো এই গোটেইখন ঘূৰি শেষ কৰোঁতে বহুত সময় লাগিব, গতিকে আমি গোটেইখিনি নঘূৰোঁ, এনে অলপমান ঘূৰিলোঁ বাইকেদি, স্কুটি দি। তো গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিম। তো দেখুৱাইছোঁ আৰু এনে চাহপাত বাগানখন কেনেকুৱা চাওক, ধুনীয়া। চাহপাত বাগানৰ মাজে মাজে এইবিলাক গছ আছে, ফটো উঠিব ধুনীয়া। এইটো চাওক, ইমান সৰু ৰাস্তা, এই সৰু ৰাস্তাটোত ফটো উঠিলে বঢ়িয়া লাগে। কিন্তু মই ফটো উঠিম বাৰু, মই ইনষ্টাগ্ৰামত আপলোড দিম, আপোনালোকে দেখা পাব। তো আপোনালোকক মই আৰু এনেকুৱা বহুত নতুন নতুন ভিডিঅ' ব্লগ আপলোড আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোক অলপ সহায় কৰক, যাতে মই অলপ আগবাঢ়ি যাব পাৰোঁ আৰু নতুন নতুন যাতে ভিডিঅ' দিব পাৰোঁ, যাতে কেমেৰা এটা যাতে কিনিব পাৰোঁ, যাতে আপোনালোকক HD কোৱালিটিত যাতে ভিডিঅ'বিলাক দিব পাৰোঁ। গতিকে অলপ ছাপৰ্ট কৰক, বেলেগ একো কৰিব নালাগে, জাষ্ট আপোনালোকে এটা মোক লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো লগৰ এজনক শ্বেয়াৰ কৰি দিব, বেলেগ একো কৰিব নালাগে। বাকী ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত এবাৰ হ'লেও জনাবলৈ নাপাহৰিব। তো নাজানো আৰু আপোনালোকক আজি কি কি দেখুৱাব পাৰিম। তো চাই থাককচোন ভিডিঅ'টো, আৰু কি কিনো দেখুৱাব পাৰোঁ, চাই থাকক। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, সন্দেশের সাইকে বাগানে। গানটো নাজানো গাইছ, গাইছ মোৰ ইয়াৰ এই ষ্টেণ্ডৰ ৰিম'টটো ইয়াত হৰাই গ'ল ৰে। ফটো মাৰি আছিলোঁ, ফটো মাৰোঁতে হৰাই গ'ল, তো বিচাৰি আছোঁ। তো দিমাগটো নষ্ট হৈ গৈছে, এতিয়া জানো পাম নে নাই, জানো বন্ধুসকল কি হয় আৰু। তো ফাইনেলি বন্ধুসকল, এইটো আছিল মোৰ ৰিম'টটো, ইয়াত পৰি গৈছিল, তো পালোঁ দে অলপ। তো বন্ধুসকল, ইয়াত আৰু বেলেগ একো দেখুৱাব লগা নাই। তো আমি ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ, এইবিলাক আপলোড দিম, আপোনালোকে চাই থাকিব। তো এতিয়া আমি ঘৰ মুৱা হ'লোঁ। নতুন এটা ভিডিঅ' আহি আছে, তো সকলোৱে চাব, এবাৰ লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, শ্বেয়াৰ এটা কৰি দিব, চাব গাইজ।